পাৰ্চেলটো কালেক্ট কৰিলোঁ এইটোৱে হ'ল নিউ মেকবুক above the skies overseas. I hear them all, those places calling me. So hey guys, good morning and welcome back to my YouTube channel. মই ৰুমত কাম কৰি আছিলোঁ এতিয়া মানে ফোন আহিছে মোৰ পাৰ্চেলটো আহি পাইছে আজি তো মই বহুত এক্সাইটেড আজি পাৰ্চেলটো কি আছে দেখাই আছোঁ আপোনালোকক ইয়াছ বহুত দিনৰ পিছত আহি পাইছে আজি 10-15 দিনমান ৰখিলোঁ তাৰপিছত এতিয়া পাৰ্চেল আহি পাইছে এতিয়া লগতে আছোঁ পাৰ্চেলটো কালেক্ট কৰিলোঁ এতিয়া ৰুমত গৈ আনবক্সিং কৰি আছোঁ এই চাব পাৰে তো গাইজ এই আহি পাল পাৰ্চেল এতিয়া এইটো আনবক্সিং কৰোঁ Your life, live your dream. It's the sound of soul in me, in me. Live your life. এইটো ইয়াৰ ভিতৰতে আছে মেইন প্ৰডাক্ট যোনটোৰ কাৰণে ইমান দিন ৰখি আছিলোঁ এইটোৱে হ'ল নিউ মেকবুক এয়াৰ 2022 মেকবুক এয়াৰ M2 এইটোৰ কাৰণে ইমান দিন ৰখি আছিলোঁ এতিয়া দেখাই আছোঁ খুলি কেনে Heart. There were days when I fell apart. Just keep এইটোৱে হ'ল নতুন 2022 মেকবুক এয়াৰ M2 'cause it's hope that dies the last. To never get ইয়াৰ ভিতৰত আছে চাৰ্জাৰ আৰু USB কেবল মানে এইটো কালাৰটো বৰ্ডাৰ দিছোঁ মই এইটোৱে হ'ল মোৰ নতুন মেকবুক এয়াৰ কেনেকুৱা লাগিছে ক'ব আপোনালোকে চিলভাৰ কালাৰটো বহুত কমন চবেই লৈ থাকে আৰু এইটো 2022ৰ নতুন কালাৰ হয় সেইকাৰণে এইটো কালাৰটোৱে লৈ লৈছোঁ আৰু Several days later. চ' গাইজ মোৰ লেপটপটো লোৱা এসপ্তাহ মানে হৈ গৈছে এসপ্তাহ কি 2 সপ্তাহ হৈ গৈছে কিন্তু ভিডিঅ' কৰা নাছিলোঁ মানে কণ্টেণ্ট নাই কি কৰিম তো আজি মানে সৰজনী মাৰ্কেট গৈছোঁ এতিয়া তো এতিয়া তাতে যাবৰ কাৰণে ওলাইছোঁ তাতে ভিডিঅ' কৰি আছোঁ এতিয়া গৈ তো এতিয়া মাৰ্কেটত যাওঁ দুইজনে আজি মানে কিবা কেইটামান বস্তু ল'ব লগা আছে সেইকাৰণে গৈ আছোঁ আৰু কেইদিনমানৰ পিছত আৰু ভালকৈ এক্সপ্ল'ৰ কৰিম আজিও দেখাইছোঁ যিমান পাৰোঁ তো গাইজ ভিডিঅ' কৰিম বুলি সৰজনী মাৰ্কেটত ওলাই আহিছিলোঁ কিন্তু ইয়াতে এনেকুৱা ভিৰ না ভিডিঅ' কৰা নহ'লে এইবোৰ কিবা কিবি শ্বপিং কৰি লৈছোঁ অজয় লৈ আহিছে কি কি ল'লি চক্স লৈছোঁ অঁ তো অলপ কিবা কিবি বজাৰ কৰি লৈ আহিলোঁ লাগতিয়াল বস্তু আৰু তাতে এনেকুৱা ভিডিঅ' কৰা নহ'ল এতিয়া আৰু ৰিটাৰ্ণ যাই আছোঁ এই চা অটত বহি লৈছোঁ ইয়াৰ পৰা বেছি দূৰ নহয় আধা ঘণ্টা খোজকাঢ়ি গ'লে আধা ঘণ্টা আহোঁতে আমি খোজকাঢ়ি আহিছিলোঁ এতিয়া ভাগৰ লাগিছে সেইকাৰণে আৰু অটতে গুচি আহিছোঁ তো গাইজ সৰজনী মাৰ্কেটৰ পৰা ৰুমত আহি পালোঁ আৰু তাৰ পৰা এইটো এটা লৈ আহিছোঁ মানে এইটো এয়াৰপডছৰ কাৰণে কভাৰ এনেকুৱা লগাই লৈছোঁ আৰু এই চক্স এইটো 60 টকাত 3টা পাই গৈছোঁ আৰু এইফালে অজয়ৰ পৰা কি হৈছে আৰু ম'ম' লৈ আহিছোঁ এতিয়া ম'ম' খাওঁ খাম আৰু এনেকুৱাই মানে তাতে ইমান ভিডিঅ' কৰা নহ'ল মানে তাতে বহুত ক্ৰাউড আছিল মানে বহুত ভিৰ আছিল পূৰা একদম খোজকাঢ়িব জেগা নোহোৱা নিচিনা সেইকাৰণে একদম একো ভিডিঅ' নকৰিলোঁ আৰু আহি পালোঁ এনেকুৱাই মানে কি ভিডিঅ' কৰিম ৰুমতে থাকোঁ চেম ৰুটিন হৈ আছে কোচিং যাওঁ আহোঁ এনেকুৱাই হৈ আছে সেইকাৰণে আৰু ভিডিঅ' কৰা নাই আৰু ওচৰত বহুত ঘূৰিব লগা জেগা আছে এতিয়ালৈকে যোৱা নাই কেইদিনমান পিছত গ'লে ভালকৈ ভিডিঅ' কৰিম সেইকাৰণে মানে একো কণ্টেণ্ট নাই কাৰণে বহুত দিনৰ পৰা ভিডিঅ' কৰা নাছিলোঁ আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগ পাইছোঁ তাৰ নতুন ভিডিঅ'ত দিল দেন টাটা বাই বাই আৰু এইটো অজয় টি চাৰ্ট কিনিছে নতুন দেখাব পাহৰিছিলোঁ চাব পেলাই অলপ চালে এনেকৈ